নমস্কাৰ, মই ৰূপম ভূঞা। এটি খুব ভাল খবৰলৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। অহা 2 ফেব্ৰুৱাৰীত এখন নতুন অসমীয়া কথাছবি অসমৰ ছবিগৃহসমূহলৈ আহি আছে। কথাছবিখনৰ নাম সত্য, আৰু ইতিমধ্যে এই কথাছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত সন্মান পাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকক অনুগ্ৰহ আৰু অনুৰোধ জনাইছোঁ যাতে ৰূপজ্যোতি বৰঠাকুৰদাই পৰিচালনা কৰা এই কথাছবিখন আপোনালোকে চাবলৈ ছবিগৃহলৈ আহে। আৰু এই কথাছবিখনত অভিনয় কৰিছে মোৰ কেইবাগৰাকীও প্ৰিয় অভিনয় শিল্পীয়ে। তাৰ ভিতৰত উৎপল দাস, উদয়ন দুৱাৰা, দৰথী ভৰদ্বাজ আৰু ৰাকেশ অন্যতম। আৰু সংগীত পৰিচালনা কৰিছে আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ দিগন্ত ভাৰতী দা আৰু তৰালী শৰ্মা বাইদেৱে। গতিকে মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ যাতে এই কথাছবিখন চাবলৈ আপোনালোক যাতে ছবিগৃহলৈ আহে আৰু কলা কুশলী তথা অন্যান্য সকলোকে উৎসাহ প্ৰদান কৰে। ধন্যবাদ।